এইবিলাক বুজি নাপাই মই কিছুমান শব্দ সিধা কওক না তেতিয়া মই বুজি পাই UPPL दोलोनिफ्राय आरो फिन साबा बिजाथिफोर फोसावबावबाय MLA-नि थाखाय आरो बिथांमोननिया सोर सोर नोंथांमोना आं होनो थांगासिनो दङ मस्ट प्रबाबलि दिनै आरो गाबोननि गेजेराव BPF-नियाबो फोसावगोन राजु नार्जारी बिथाङा दिनै मा फोरमायदों एसामिस रावानो जा बर' रावानो जा खोनासंनानै ला সুখী হৈছো যে আমাৰ 4 নং বাউখুংগ্ৰী সমষ্টিৰ পৰা আপোনালোকে গমে পাইছে চাগে যে কাক আমি ডিক্লেয়াৰ কৰিম সকলোৱে জানে পৰিচিত এটা মানে মুখ ক'ব গ'লে বহুত মানে ফেমিলিয়াৰ ফেস আৰু আমাৰ মহিলা শাখাৰ সভানেত্ৰী বাইদেউ শ্ৰীমতী প্ৰতিভা ব্ৰহ্ম ডাঙৰীয়ানীক আমি বাউখুংগ্ৰী সমষ্টিৰ পৰা প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছো আজি 5 নম্বৰ পৰ্বতজোৰা সমষ্টিৰ পৰা আমাৰে এজন যুৱ নেতা উচ্চ শিক্ষিত যুৱক এজন ইঞ্জিনিয়াৰ এজন এমটেক পঢ়া ল'ৰা আৰু আমাৰ কেন্দ্ৰীয় কমিটি UPPL-ৰ সেক্ৰেটাৰী আয়ুব হোসেন মণ্ডল ডাঙৰীয়াক আমি পৰ্বতজোৰাৰ প্ৰাৰ্থী হিচাপে আমি ঘোষণা কৰিছো 19 নং সিডলি চিৰাং সমষ্টিৰ পৰা একজন একদম উঠি অহা নেতা আৰু সকলোৰে চিনাকি মুখ আৰু এজন গ্ৰহণযোগ্য পাব্লিক ফিগাৰ আমাৰ BTR-ৰ ফৰ্মাৰ এক্সিকিউটিভ মেম্বাৰ শ্ৰীযুত ৰঞ্জিত বসুমতাৰী ডাঙৰীয়াক আমি প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছো ৰঞ্জিত বসুমতাৰী ডাঙৰীয়া তেখেতক আমি ঘোষণা কৰিছো আমাৰ আগৰ EM গৰেশ্বৰ 44 নং গৰেশ্বৰ সমষ্টিৰ পৰা আমি আজি প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছো প্ৰাক্তন MCLA শ্ৰীযুত পবিত্ৰ বড়ো ডাঙৰীয়াক গৰেশ্বৰ সমষ্টিৰ পৰা আমি প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছো 47 নং মাজবাট সমষ্টিৰ পৰা আমি ঘোষণা কৰিছো আমাৰে বহুত মানে সিনিয়ৰ লিডাৰ জন্ম লগ্নৰ পৰা UPPL-ৰ লগত BPPF-ৰ লগত জড়িত হৈ থকা আমাৰ উদালগুৰি ডিস্ট্ৰিক্ট কমিটিৰ মাননীয় সভাপতি শ্ৰীযুত ৰবীন্দ্ৰ বসুমতাৰী ডাঙৰীয়াক আমি প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছো আই ৰিপিট 4 নং বাউখুংগ্ৰী সমষ্টিৰ পৰা প্ৰতিভা ব্ৰহ্ম 5 নং পৰ্বতজোৰা সমষ্টিৰ পৰা আয়ুব হোসেন মণ্ডল 19 নং সিডলি চিৰাং ST সমষ্টিৰ পৰা ৰঞ্জিত বসুমতাৰী 44 নং গৰেশ্বৰ সমষ্টিৰ পৰা পবিত্ৰ বাৰো আৰু 47 নং মাজবাট সমষ্টিৰ পৰা ৰবীন্দ্ৰ বসুমতাৰী এতিয়া ৰাইজৰ আমি আশীৰ্বাদ বিচাৰিছো ৰাইজৰ মৰম ৰাইজৰ সমৰ্থন বিচাৰিছো আপোনালোকে এই কেইজন যিমান প্ৰাৰ্থী আছে আপোনালোকে আশীৰ্বাদ কৰিব আৰু আপোনালোকে ভোট দিব আমি জয়যুক্ত হলে যিমান আমি প্ৰতিশ্ৰুতি দিছো আৰু আমি ৰাইজক যেনেকৈ আগত পৰা আমি ৰাইজক সেৱা কৰি আহিছো সদায় আমি ৰাইজক সেৱা কৰিছো এইবাৰ আমি অসম বিধানসভাৰ যে নিৰ্বাচন ইয়াত আমাৰ প্ৰাৰ্থীবিলাক জিকি যায় আপোনালোকক সদায় মানে চিৰনত হৈ আপোনালোকৰ ওচৰত সেৱা আগবঢ়াই যাম বুলি মই প্ৰতিশ্ৰুতি দিছো থ্যাংক ইউ সো মাচ